নমস্কাৰ বন্ধু বান্ধৱীসকল যিসকল বন্ধু বান্ধৱী এতিয়া হাই সেকেন্ডাৰী বা ক্লাছ 10 পাছ কৰিছে তেওঁলোকৰ বাবে খুবেই ভালে খবৰ কিয়নো অসম গভৰ্ণমেণ্টৰ পৰা ITR অনলাইন এপ্লিকেশ্যন নটিফিকেশ্যনটো আহি গ'ল সেইবাবে এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ বা ভিডিঅ'টো বনালোঁ কিয়নো যিসকল বন্ধু বান্ধৱীয়ে গম পোৱা নাই তেওঁলোকে যাতে গম পায় আৰু যিসকলে এই ভিডিঅ'টো চাই তেওঁলোকে যাতে শ্বেয়াৰ কৰি দিয়ে ভিডিঅ'টো অনুগ্ৰহ কৰি মোৰ ফালৰ পৰা জনাইছোঁ আৰু ITR এডমিশ্যন ওপেন হল 30 মেৰ পৰা ওপেন হৈছে আৰু আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ ভাগ আছে তাৰ ভিতৰত ভাগবিলাক কৈ দিছোঁ প্ৰথমটো আছে আপোনাৰ ড্ৰেছ মেকিং ইয়াত ডিউৰেশ্যন হ'ব দুটা সেমিষ্টাৰ আপুনি পঢ়িব লাগিব আৰু ক্লাছ 10 পাছ কৰিলে আপুনি এপ্লাই কৰিব পাৰিব দুই নম্বৰটো হৈছে কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰেমিং এছিষ্টেণ্ট ষ্টেনোগ্ৰাফাৰ ছেক্ৰেটাৰিয়েল এছিষ্টেণ্ট ভাগ আছে তাত ভিতৰত আৰু ভাগ আছে আপুনি ইয়াতো দুটা সেমিষ্টাৰে লাগিব আৰু ইয়াত ক্লাছ 10 পাছ কৰিলে মানে এপ্লাই কৰিব পাৰিব ইয়াত 3 নম্বৰটো হৈছে BLTT বড়ো লেংগুৱেজৰ ইয়াত মানে এটা সেমিষ্টাৰ অনলি ইয়াত ক্লাছ 10 পাছ কৰিলে আপুনি এপ্লাই কৰিব পাৰিব আৰু 3 নম্বৰটো আৰু এটা ভাগ আছে মেকানিক ডিজেল আপুনি ইঞ্জিন পাম্প অপাৰেটৰ প্লাষ্টিক প্ৰসেছিং অপাৰেটৰ আৰু ইয়াত ভাগ আছে আৰু দুটা ভাগ আছে আৰু ইয়াত দুটা সেমিষ্টাৰ হ'ব আৰু ক্লাছ 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আছে CU সেক্টৰৰ হয়তো ইয়াতো বিভিন্ন ধৰণৰ ভাগ আছে আপুনি চাব পাৰে আৰু ইয়াত 1 ইয়াৰৰ মানে কোৰ্সটো হ'ব ইয়াত ক্লাছ 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব 5 নম্বৰটো আছে আপোনাৰ ফিটাৰ টাৰ্নাৰ মেকানিক্স ইলেক্ট্ৰনিক মেকানিক্স মটৰ ভাইকল ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজি সিস্টেম ইয়াতো বিভিন্ন ধৰণৰ ভাগ আছে আপুনি চাব পাৰে আপুনি বহুত কেইটা ভাগ আছে আৰু ইয়াত আপোনাৰ 4টা সেমিষ্টাৰ হ'ব আপুনি পঢ়িব লাগিব আৰু ইয়াত ক্লাছ 10 পাছ কৰিলে আপুনি এপ্লাই কৰিব পাৰিব আৰু 6 নম্বৰটো আছে ওয়েৰম্যান ইয়াত 4টা সেমিষ্টাৰ হ'ব আৰু আপুনি এটো ক্লাছ 8 পাছ কৰিলে হ'ব আৰু ইয়াতো 7 নম্বৰটো আপুনি ক্লাছ 8 পাছ কৰিলে হ'ব কিন্তু ইয়াত দুটা সেমিষ্টাৰে হ'ব আৰু অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব আপোনাৰ ক্লাছ আপোনাৰ 30 মে আৰু ক্লোজ ডেট হল মানে অনলাইন এপ্লিকেশ্যন শেষ হ'ব আপোনাৰ 14 জুন আৰু ভেৰিফিকেশ্যন অফ পাৰ্টিকুলাৰ অফ ক্যান্ডিডেট বাই গভৰ্ণমেণ্ট ITI এইটো 30 মানে ভেৰিফিকেশ্যন চলি থাকিব ডকুমেন্ট বিলাকৰ 30 মে টু 15 জুন আৰু ৰেংক জেনাৰেশ্যন অফ ক্যান্ডিডেট ৰিভিউ ৰেংক বাই ক্যান্ডিডেট ইন দিয়াৰ পেজ অফ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ এটা 24 জুনত হ'ব আৰু ফিলিং চয়েস বাই দা ক্যান্ডিডেট আফটাৰ ভেৰিফিকেশ্যন অফ পাৰ্টিকুলাৰ বাই গভৰ্ণমেণ্ট ITI ফৰ ফাৰ্ষ্ট ৰেংক কাউন্সিল এটা 25 টু 28 জুনত হ'ব বন্ধু বান্ধৱীসকল যিসকল বন্ধু বান্ধৱী ভাবি আছে যে আমি নিজৰ ওপৰত নিজে কিবা এটা কৰি কিবা এটা খাম বা চাকৰি মানে চৰকাৰ গভৰ্ণমেণ্টৰ চাকৰি ভাবি থকা নাই বা নিজৰ ওপৰত নিজে ভৰি দিম বুলি ভাবিছে তেওঁলোকৰ বাবে খুবেই ভালে খবৰ তেওঁলোকে ITI এডমিশ্যন লৈ নিজৰ কাৰিকৰী শিক্ষাৰ নিজৰ হাতৰ বিদ্যা এটা ল'ব পাৰে